যিসকলে এই ট্ৰিটমেন্টৰ বিষয়ে নাজানে তেখেতসকলৰ সুবিধা হ'ব। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে, আমাৰো ভাল। আজি ভাবিলোঁ মই এটা সৰুকৈ ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াওঁ, কিয়নো যোৱাকালি মই এটা হেয়াৰ ট্ৰিটমেন্ট ল'লোঁ, বটক্স হেয়াৰ ট্ৰিটমেন্ট, আৰু যিসকলে এই ট্ৰিটমেন্টৰ বিষয়ে নাজানে তেখেতসকলৰ সুবিধা হ'ব বুলি মই এই ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়াইছোঁ। মই যোৱাকালি গৈছিলোঁ পাৰ্লাৰ মোৰ চুলিখিনি কেৰাটে ট্ৰিটমেন্ট ল'ম বুলি, কিয়নো মোৰ চুলিখিনি বহুত ৰাফ হৈ গৈছে আৰু চুলিবিলাক সৰিছে, গতিকে ভাবিলোঁ কেৰাটে ট্ৰিটমেন্ট লওঁ। পাৰ্লাৰত গ'লোঁ আৰু তেখেতসকলে মোৰ চুলিবিলাক চাই ক'লে যে মোৰ কাৰণে বটক্স হেয়াৰ ট্ৰিটমেণ্টটো ভাল হ'ব বুলি, গতিকে মই বটক্স হেয়াৰ ট্ৰিটমেণ্ট ল'লোঁ আৰু চুলিখিনি এতিয়া বহুত ভাল লাগিছে। আগলৈ কি হয় বা নাজানো, কিন্তু বৰ্তমানটো ভালেই দেখিছোঁ আৰু চুলিখিনি অলপ অলপ ষ্ট্ৰেইটটো হৈছে। আৰু চুলিখিনি ট্ৰিটমেণ্টটো লোৱাৰ পিছত তাতেই ৱাছ কৰি দিয়ে, আকৌ বেলেগ এদিনা যাব নালাগে ৱাছ কৰিবৰ বাবে। আৰু কৈছে যে চুলিখিনি ধোৱাৰ ওপৰতে কথা, যদি যিমানেই বেছিকৈ ধুব সিমানেই ট্ৰিটমেণ্টৰ কাৰণে যিখিনি প্ৰটিন ইউজ কৰিছিলে সেইবিলাক লাহে লাহে নাইকিয়া হৈ যাব। গতিকে উইকলি 2 দিন মোক চুলি ৱাছ কৰিবৰ বাবে তেখেতসকলে কৈছে, আৰু তেখেতসকলে মোক দিছে কেৰাটিন শ্বেম্পু আৰু লগতে কণ্ডিচনাৰ। সেই দুটা মই ক্ৰয় কৰিলোঁ তাৰ পৰাই। যিহেতু যোৱাকালি মোক পাৰ্লাৰত চুলিখিনি ৱাছ কৰি দিছিলে, গতিকে মই ঘৰত আহি পেলাই ৱাছ কৰা নাই, 4 দিন পিছত ৱাছ কৰিব কৈছে, গতিকে মই 4 দিন পিছতে ৱাছ কৰিম চুলিখিনি। আৰু এই ট্ৰিটমেণ্টটো ল'লে চুলিখিনি অলপ ষ্ট্ৰেইটো হয়, পূৰা সম্পূৰ্ণ ষ্ট্ৰেইট নহয়, কিন্তু অলপ অলপ ষ্ট্ৰেইট হয় আৰু অলপ অলপ নেচাৰেল লুক এটা আহে, আৰু লগতে আপোনাৰ এটা ট্ৰিটমেণ্টো হৈ যায়। যদি আপোনালোকে কিবা এটা ট্ৰিটমেণ্ট ল'ম বুলি ভাবিছে তেন্তে ল'ব পাৰে বটক্স ট্ৰিটমেণ্ট। মই বহুত ভালকৈও নাজানো বাৰু, যিখিনি জানো সেইখিনি আপোনালোকক ক'লোঁ। আৰু মই এই চুলিখিনি কেনেকুৱা কি পাইছোঁ মই 2 মাহমানৰ পিছত আপোনালোকৰ বাবে এটা ভিডিঅ' আগবঢ়াম বাৰু। আপোনালোকে যদি চুলিখিনি কালাৰ কৰিব বিচাৰিছে, যিকোনো হাইলাইট কৰিব যদি বিচাৰিছে, তেন্তে এই ট্ৰিটমেণ্টটো লোৱাৰ প্ৰায় 1 মাহ পাছতহে কালাৰ কৰিব পাৰি। পাৰ্লাৰত তেনেকৈয়ে ক'লে, কিয়নো মই হাইলাইট কৰিব বিচাৰিছিলোঁ, তেখেতসকলে মোক তেনেকৈয়ে ক'লে যে প্ৰায় 1 মাহ ৰখিব লাগিব, নহ'লে ট্ৰিটমেণ্টটো লোৱাৰ আগতে আপোনালোকে কালাৰ কৰি ল'ব পাৰে। ট্ৰিটমেণ্টটো লোৱাৰ পিছত আপোনালোকে কালাৰ কৰিবৰ বাবে প্ৰায় 1 মাহ সময় ৰখিব লাগে। আৰু এই ট্ৰিটমেণ্টটো লোৱাৰ পিছত ইয়াৰ কামখিনি 6 মান্থছলৈকে কৰে বুলি ক'লে। আৰু এতিয়া যিহেতু দুৰ্গা পূজাৰ অফাৰবিলাক চলি আছে, মই কমতে পালোঁ। আৰু পাৰ্লাৰত যোৱাৰ সময়ত ইমানেই লৰালৰি হ'ল যে ভিডিঅ' কৰাই নহ'ল, আৰু তাত গৈও একো ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ। যিখিনি কৰিলোঁ তাকে ভাবিলোঁ আপোনালোকৰ লগত অলপকৈ শ্বেয়াৰ কৰোঁ। এয়া হৈছে পাৰ্লাৰৰ ভিতৰৰ দৃশ্য। তেতিয়ালৈকে ট্ৰিটমেণ্টৰ কোনো ষ্টেপ লোৱা নাছিলে, জাষ্ট মই এনেই বহিহে আছিলোঁ। যিহেতু এয়া এটা ট্ৰিটমেণ্ট হয়, গতিকে ইয়াত কোনো ধৰণৰ কেমিকেল ইউজ নকৰে। এয়াই আছিলে মোৰ আপোনালোকৰ বাবে এটা সৰুকৈ ভিডিঅ'। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই নিশ্চয়কৈ ভাল পালে। যিসকলে এই ট্ৰিটমেণ্টৰ বিষয়ে নাজানে তেখেতসকলৰ সুবিধা হ'ব বুলিহে মই ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়ালোঁ। ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যিসকলে মোৰ চেনেলৰ ভিডিঅ' আজি প্ৰথমবাৰৰ বাবে চাইছে তেখেতসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই।